গীত প্ৰতিমা পাতনি মেলিছিলে শংকৰে মাধৱে জাতিটো গঢ়িবলে কীৰ্তন দশম নাম ঘোষা অংকীয়া ভাওনা জাতিটো ভাষাটো জিনিবলে জগতকে আজি চোন সকলো আঁতৰিহে গ'ল মই খোজ কাঢ়ি মই বৰো হ'ল কিনো ভুল ক'তে ৰ'ল ভাবিবৰে হ'ল বৰষুণ চষ্টা চাউল চুকাফাৰ মৈদামটি চাফাই আমি কাম লগাইছোঁ। যিহেতু আগন্তুক 2 তাৰিখে আমাৰ চুকাফা দিৱস তথা অসম দিৱস আছে আৰু সেই উদ্দেশ্যে আমি যিহেতু এই 2 তাৰিখে আমি চুকাফা দিৱসটি প্ৰতি বছৰ দৰে এই বছৰো আমি ঐতিহাসিক চৰাইদেউ মৈদাম প্ৰাংগণত চুকাফা আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজন কৰিছোঁ আৰু সকলো পৰ্যটক আচলতে দৰ্শনাৰ্থীৰ সুবিধাৰ্থে আমি আচলতে আমাৰ এই মৈদামটি চুকাফা মৈদামে আমি সকলোৱে উক্ত দিনাখন আমি এক পূজা সেৱা আগবঢ়াওঁ। গতিকে সকলো সুবিধাৰ্থে আমি আজি মৈদামটি চাফ চিকুণ কৰাইছোঁ যাতে সকলোৱে যাতে দৰ্শনাৰ্থীয়ে যাতে ইয়াত সেৱা আগবঢ়াব পাৰে। আমি আজি স্ৰষ্টা আজি মৈদামটি যিদৰে সংৰক্ষণ হ'ব লাগিছিল বৰ্তমানে হোৱা নাই। আমি চৰকাৰ তথা প্ৰশাসনক এইটোৱেই আহ্বান জনাব বিচাৰিছোঁ যাতে আমাৰ জাতিৰ স্ৰষ্টা এই মহাপুৰুষ চুকাফাৰ মৈদামটি যাতে অতি সুন্দৰভাৱে সজাই তোলক। আমি এইটোকে আমাৰ টাইম হিচাপে আহ্বান জনাইছোঁ আৰু ইয়াত কৰিবলগীয়া যথেষ্টখিনি কাম আছে। আজি মৈদামটো আপোনালোকে সকলোৱে দেখিছে যিধৰণে আচলতে শুৱনি কৰিবলগীয়া হৈছে আচলতে সেইধৰণে শুৱনি কৰা হোৱা নাই। গতিকে আমি ভাবোঁ যে এই মৈদামটি অতি আটকধুনীয়াকৈ যাতে দৰ্শনাৰ্থীৰ সুবিধাৰ্থে শুৱনি কৰি তুলিবলৈ আমি আহ্বান জনাইছোঁ।